Hello friends, welcome to my YouTube channel Hiramani Creation স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো মোৰ চুলিখিনিৰ কেনেকৈ যতন লওঁ তাকে দেখুৱাম বুলি ভাবিছো। যিহেতুকে আমাৰ চুলিৰ বহুতো সমস্যা দেখা দিয়ে, এই সমস্যাত মই পৰিছিলো। যেনেকৈ মোৰ চুলিখিনি সৰিছিল, চুলিখিনি ফাটিছিল, তেতিয়া এই সমস্যাৰ পৰা মই কেনেকৈ হাত সাৰিছিলো তাৰে এটা ঘৰুৱা উপায় লৈ আহিছো। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে চাওকচোন ভিডিঅ'টো। লৈছোঁ মই ইয়াত জেতুকাৰ পাতৰ মই ঠাৰিখিনি ছিঙি লৈছোঁ। ছালৰ কাৰণেও জেতুকা পাতটো বহুত ভাল আৰু চুলিত লগালেও বহুত ভাল। এয়া গাঁৱৰ পিনেতো প্ৰায়ভাগ মানুহৰ ঘৰত থাকেই, কিন্তু আমাৰ নাছিল। মই ওচৰৰ বাইদেউহঁতৰ ঘৰৰ পৰা জেতুকাৰ পাতখিনি ছিঙি আনিছোঁ। মই জবা ফুলৰ পাত এইমাত্ৰ ছিঙি আনিলোঁ, ঠানিটো ছিঙি লৈছোঁ। এতিয়া পাতখিনি ভালদৰে ছিঙি ল'ব লাগিব। জবা ফুলৰ গছটো থাকেই, প্ৰায়ভাগ মানুহৰ ঘৰতে থাকে, আমাৰো আছে। মই এনেদৰে ছিঙি আনিলোঁ। এতিয়া পাতখিনি ছিঙি লওঁ। পাতখিনি প্ৰথমতে ছিঙি ল'ম এনেদৰে। ৰঙা ফুলৰ জবা ফুলৰ পাত আৰু ফুলটো ল'ব লাগে, তেতিয়া বেছি ভাল। গুলপীয়াটো ল'ব পাৰি, কিন্তু ৰঙাটো ল'লে বেছি ভাল, সেইকাৰণে মই ৰঙাটোৱে ল'লোঁ। জেতুকাৰ পাতৰ লগত একেলগে জবা ফুলৰ পাতটো দিছোঁ। জবা ফুলৰ পাতটো আমাৰ কণ্ডিচনাৰৰ কাম কৰে, ধুনীয়া। চুলিখিনি একদম লাহি হয়, বহুত ভাল লাগে। মই এনেকৈ সপ্তাহত এবাৰকৈ লগাওঁৱে। এতিয়া মোৰ চিঙা হৈ গ'ল। এতিয়া ভালদৰে ধুই ল'ম। পাতখিনি ভালদৰে ধুই আনিলোঁ। মই এতিয়া পেষ্ট বনাই ল'ম মিক্সিত। আৰু পটাটো পিচিব পাৰে, কিন্তু মই আজি সময় নাই, সেইকাৰণে মই মিক্সিতে পেষ্ট বনাম। এনেদৰে মই গোটেইখিনি পেষ্ট বনাই ল'ম। জেতুকাৰ পাত আৰু জবা ফুলৰ পাতখিনি ভালদৰে পেষ্ট বনাই আনিলোঁ। এতিয়া চুলিখিনিত লগাই ল'ম। আৰু চুলিখিনি মই ৰাতিপুৱাতে ধুই লৈছোঁ, নহ'লে চুলিখিনিত ধূলি বালি বা তেল চেল লগাই থাকিলে সিমান ভাল নহয়। প্ৰথমতে মই চুলিখিনি ধুই পেলাই শুকাই লৈছোঁ। এতিয়া মই এইখিনি লগাম চুলিৰ ঘৰত। আৰু যদি চুলি যোৱা সমস্যা আছে, চুলিটো যায় ধুনীয়াকৈ, মইতো এই বস্তুটো লগাই থাকোঁ। সপ্তাহত এবাৰ হ'লেও এনেকৈ লগাওঁ। একদম ঘৰে ঘৰে ধুনীয়াকৈ লগাকৈ দিছোঁ। এনেকৈ লগালে চুলিৰ গঠটো মজবুত হয়। আৰু যদি পকা চুলিৰ সমস্যাও আছে, ধুনীয়া এটা যিহেতুকে জেতুকাৰ এটা কালাৰ আহে। ভালদৰে মই গোটেইখিনি লগাই ল'ম। যিহেতুকে অলপমান মোৰ চুলি অলপ বেছি হয়, দীঘলো হয়, সেইকাৰণে অলপমান মোক বেছিয়ে লাগে পেষ্টটো। আপোনালোকে এনেকৈ লগাই চাবচোন। চুলিখিনি কেনেকুৱা হয় গম পাব বিচাৰোঁ। বহুত ভাল হয়, একদম লাহি হয়। কণ্ডিচনাৰ নলগালেও এনেকৈ লগালে
এনেকৈ দুভাগ কৰি লৈছোঁ এনেকৈ মই এনেকৈ লগাই মই বহুত ভাল পাইছোঁ চুলি যোৱা সমস্যাও দূৰ হয় আৰু উঠি থাকিলে উঠিও সমস্যা দূৰ হয় এনেকৈ জেতুকা আৰু জবা ফুলৰ পাত মিক্স কৰি লগাব লাগে আৰু যিখিনি আছে মই সেইখিনি এনেকৈ ওপৰত লগাই দিম মুখজিক অৱস্থা নহয় হৈছে চাওকচোন একদম আপোনালোকৰ যিটো কম চুলি তেতিয়া কমেই দিয়া হ'ব মই যিটো অকণমান চুলি ঘন সেইকাৰণে আৰু দীঘলো বেছিকৈ লাগিছে এনেকৈ আপোনালোকে লগাবচোন বহুত ভাল ভালদৰে লগোৱা হৈ গ'ল শুকালৈকে মই ৰাখি দিম তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ চুলিখিনি কিমান ভাল লাগে নহয় আৰু বহুত লাহিও চুলিখিনি বহুত ভাল লাগে আৰু এনেকৈ লগাই থাকোঁ সপ্তাহে যেতিয়া সপ্তাহত লগালে ভাল কেনেকুৱা হয় গম পাব এদিন লগালেনো কেনেকৈ গম পাব কেনেকুৱা হৈছে মই এনেকৈ লগাই থাকোঁ যাৰ ভালদৰে চুলিখিনি শুকাৰ পিছত ধুনীয়াকৈ ধুই দিম অলপ পানী বেছিকৈ লাগিব যিহেতুকে অলপমান জেতুকাৰ পাতখিনি চুলিত লাগি থাকে সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ চুলিখিনি ধুই কেনেকুৱা হয় চাই থাকক মই এতিয়া চুলিখিনি ধুই আহিলোঁ শ্বেম্পু কৰা নাই এনেই ধুই দিছোঁ আৰু যদি আপোনালোকৰ এনেকুৱা এতিয়া ঠাণ্ডা গৰম পৰিছে চুলিৰ সৰা সমস্যা বা উফিৰ সমস্যা এনেকুৱা ধৰণৰ সমস্যাবিলাক আছে এনেকুৱাকৈ সপ্তাহত এবাৰ হ'লেও লগাবচোন বহুত ভাল মই এনেকৈ লগাই থাকোঁ সপ্তাহত এবাৰ হ'লেও চাওকচোন চুলিখিনি ধুনীয়া জেতুকাৰ এটা ৰঙা কালাৰৰ হেনাৰ এনেকুৱাকৈ জেতুকা লগালে হেনাৰৰ কাম কৰে হেনাৰ নলগালেও হয় এনেকুৱা আৰু চুলিখিনি চাইছোঁ কি ধুনীয়া লাহি হৈছে ভালদৰে শুকাই নাই এনেকুৱাকৈ একদম কণ্ডিশ্যনাৰ যেনেকৈ লগালে চুলিখিনি ধুনীয়া কোমল হৈ লাহি হৈ যায় সেনেকুৱা হৈছে এনেকুৱাকৈ আৰু মই চুলিখিনি একদম সোনকালে কাটি থাকোঁ মোৰ বান্ধৱী এজনীয়ে কৈ তই ইমান সোনকালে চুলিখিনি কাটা কিয় দীঘলে মই এনেকুৱাকৈ লগাই থাকোঁ এইকাৰণে চাওকচোন কি ধুনীয়া হৈছে একদম মই শ্যাম্পু দিয়া নাই তথাপিতো চুলিখিনি ধুনীয়া একদম লাহি হৈ গৈছে এনেকুৱাকৈ ধুনীয়া কালাৰ উঠিছে জিকা আছে তথাপিতো বহুত ভাল লাগিছে চাওকচোন আপোনালোকক মই দেখুৱাই দিছোঁ এনেকৈ আপোনালোকৰ যদি কিবা চুলিৰ সমস্যা আছে এনেকুৱাকৈ লগাবচোন 3 সপ্তাহমান লগালে প্ৰমাণ পাই যাব যেন চুলিখিনি ধুনীয়া উজ্জ্বলতা হ'ব লাহি হ'ব ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই